শিক্ষাৰ্থীসকল, আজি আমি ওলট পালটকৈ থকা আখৰেৰে গঠিত বানানৰ বিষয়ে আলোচনা কৰিম। তোমালোকক একোটা বানান দিয়া হ'ব, সেই বানানটোৰ আখৰবোৰ ওলট পালটকৈ থাকিব আৰু তোমালোকে সেই আখৰবিলাক সজাই এটা শুদ্ধ বানান লিখিব লাগিব। তোমালোকক তেনে বহু বানান দিয়া হৈছে আৰু সেই বানানবিলাক তোমালোকে সজাই শুদ্ধকৈ লিখিব লাগে। চোৱাচোন, আমি তেনে কিছুমান বানান তোমালোকক দিছোঁ। কটো চোৱা, দন্ত থ, হ, দন্ত নটাকাৰে না, ৰ। এইটো সজাই লিখিলে হ'ব হৰনাথ। হ, ৰ, দন্ত নটাকাৰে না, দন্ত থ, হৰনাথ। খটো চোৱা, দন্ত তত দীঘৰিকাৰে তি, য়, দন্ত হ, খত হচৰিকাৰে খি। এই আখৰকেইটা সজাই লিখিলে হ'ব সখীয়তী। দন্ত হ, খত হচৰিকাৰে খি, য়, দন্ত তত দীঘৰিকাৰে তি। গটো চোৱা, লতাকাৰে লা, বে, হতেকাৰে হে। এইটোক সজাই লিখিলে হ'ব গতেকাৰে বে, হতেকাৰে হে, লতাকাৰে লা, বেহেলা। ঘটো চোৱা, মূৰ্ধন্য খ, হত একাৰে হে, কত উকাৰে কো, ম। সজাই লিখিলে হ'ব হেমকোষ। হত একাৰে হে, ম, কত উকাৰে কো, মূৰ্ধন্য খ, হেমকোষ। ৰত আকাৰে ৰা, ক, হস্ৰ ই। এই আখৰকেইটা সজাই লিখিলে হ'ব হস্ৰ ই, ৰত আকাৰে ৰা, ক, ইৰাক। ইয়াৰ পিছৰটো চোৱা, প, ৰ, ব, মূৰ্ধন্য ত উকাৰে তো। এই আখৰকেইটা সজাই লিখিলে হ'ব ব, ৰ, মূৰ্ধন্য ত উকাৰে তো, প, বৰটোপ। তাৰ পিছৰটো চোৱা, দন্ত তত দীৰ্ঘইকাৰে তি, ম, য়, বৰ্গীয় জ। এই আখৰকেইটা সজাই লিখিলে হ'ব বৰ্গীয় জ, য়, ম, দন্ত তত দীৰ্ঘইকাৰে তি, জয়মতী। দন্ত ত, বতাকাৰে বা, ৰত হচৰিকাৰে ৰি। এই আখৰকেইটা সজাই লিখিলে হ'ব বত আকাৰে বা, দন্ত ত, ৰত হচৰিকাৰে ৰি, বাতৰি। ইয়াৰ পিছতো চোৱা, ৰ, কত হচৌকাৰে কু, মূৰ্ধন্য থতাকাৰে থা। সজাই লিখিলে হ'ব কত হচৌকাৰে কু, মূৰ্ধন্য থতাকাৰে থা, ৰ, কুঠাৰ। মূৰ্ধন্য তটো চোৱা, ৰ, ছটাকাৰে ঝা, ৰ, ব। এইকেইটা সজাই লিখিলে হ'ব ব, ৰ, ছটাকাৰে ঝা, ৰ, বৰঝাৰ। এনেকুৱা বহু বানান তোমালোকৰ আপোন পাঠৰ কিতাপত আছে, তোমালোকে পঢ়িবলৈ পাইছা। অতি মন দি বানানবিলাক পঢ়িবা, তেতিয়া তোমালোকে ওলট পালটকৈ থকা বানানবিলাক সজাবলৈ তেনেই সহজ হ'ব।